নমস্কাৰ এনএলপি ডেকাচামৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইতিমধ্যে লাখ লাখ মহিলাক ৰাজ্য চৰকাৰে ইতিমধ্যে 25,000কৈ টকা প্ৰদান কৰিব। কিন্তু কোনসকল মহিলাক প্ৰদান কৰিব চাওক আজিৰ আমাৰ এইটো ভিডিঅ'ত সবিশেষ দাঙি ধৰা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু ইতিমধ্যে লাখ লাখ হিতাধিকাৰীক PMYৰ ইতিমধ্যে গড় প্ৰদান কৰিব। 1 লাখ লোকক ইতিমধ্যে PMYৰ গড় প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ পৰা ইতিমধ্যে ঘোষণা কৰি দিয়া হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিব। তেতিয়াহ'লে বোলো আজি প্ৰথমটো খবৰ দেখি আগবাঢ়ো। চাই লওঁ আজি প্ৰথমটো খবৰ কি আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনসকল মহিলাক 25,000কৈ টকা প্ৰদান কৰিব। আহিছোঁ আজি প্ৰথমটো খবৰ দেখি। আজি প্ৰথমটো খবৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাক ইতিমধ্যে ৰাজ্য চৰকাৰে 25,000কৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে লাইভ ঘোষণা কৰি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু কোনে লাভ কৰিব এই 25,000 টকা। স্কিপ নকৰাকৈ চাওক আজিৰ আমাৰ এইটো ভিডিঅ'ত সবিশেষ দাঙি ধৰা হৈছে কোনে পাব 25,000কৈ টকা চৰকাৰে বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব 25,000কৈ টকা। এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে লাখ লাখ মহিলাক চৰকাৰে পোনপটীয়াকৈ 25,000 টকা প্ৰদান কৰিব। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে স্পষ্টভাৱে কৈ দিছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। এক গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব ৰাজ্য চৰকাৰক। কোনে লাভ কৰিব এই চৰকাৰী 25,000 টকা। কোনে লাভ কৰিব চৰকাৰৰ 25,000 টকা চৰ্ত বান্ধি দিয়া হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। কিন্তু কৈ দিয়া হৈছে প্ৰথম অৱস্থাত 12,125 গৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব 25,000কৈ টকা। এক গুৰুত্বপূৰ্ণ খবৰ। 25,000কৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। কিন্তু কোনে লাভ কৰিব এই চৰকাৰী 25,000 টকা। ইয়াত কিন্তু স্পষ্টভাৱে কৈ দিয়া হৈছে 2022 চনৰ পিছত বিধৱা হোৱা মহিলাৰ একাউণ্টত দিয়া হ'ব এই 25,000কৈ টকা। এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে দিছে। আৰু লগতে ইয়াত কিন্তু কৈ দিয়া হৈছে 18 পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাই লাভ কৰিব এই চৰকাৰী ধন। ইয়াত কিন্তু লগতে কৈ দিয়া হৈছে পঞ্চায়ত প্ৰতিনিধিয়ে গাঁৱে বিচাৰি উলিয়াব হিতাধিকাৰীক। এক গুৰুত্বপূৰ্ণ খবৰ। গাঁৱে বিচাৰি উলিয়াব এতিয়া পঞ্চায়ত প্ৰতিনিধি। এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰে কৰিছে বৃহৎ ঘোষণা। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে 25,000কৈ টকা প্ৰদান কৰিব ৰাজ্যৰ মহিলাসকলক। ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হৈছে ইতিমধ্যে বিধৱা মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰিব 25,000কৈ টকা। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ বাবে কৈ দিছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। কিন্তু কোনে লাভ কৰিব এই চৰকাৰী ধন চৰ্ত বান্ধি দিলে ইতিমধ্যে ৰাজ্য চৰকাৰে। ইয়াত কিন্তু ইতিমধ্যে স্পষ্টভাৱে কৈ দিয়া হৈছে 2020 চনৰ পিছত বিধৱা হোৱা মহিলাৰ একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে ধন। কথা কৈছে যে প্ৰথম অৱস্থাত 12,125 গৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব 25,000কৈ টকা। আহিছোঁ আজিৰ পাছৰটো খবৰ দেখি। আজি পাছৰটো খবৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হ'বলৈ গৈছে। ইতিমধ্যে বিনামূলীয়া গড়ক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৃহৎ ঘোষণা। আৰু ইতিমধ্যে চৰকাৰী বিনামূলীয়া ঘৰৰ হিতাধিকাৰীসকলক সুখবৰ দিলে ৰাজ্য চৰকাৰে। এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে কিন্তু স্পষ্টভাৱে কৈ দিছে 1 লাখ হিতাধিকাৰীৰ কিস্তিৰ ধন মুকলি কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে। এক বৃহৎ ঘোষণা। আৰু লগতে উল্লেখ কৰিছে যে 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। এক গুৰুত্বপূৰ্ণ খবৰ। 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব এই চৰকাৰী ধন। আৰু লগতে এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰা পুনৰ 1 লাখ গড় নিৰ্মাণৰ কাৰ্যসূচী হাতত ল'ব ৰাজ্য চৰকাৰে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এই মন্তব্য। ইতিমধ্যে দেখা গৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহক লৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। এক ডাঙৰ খবৰ দি আছে ৰাজ্যবাসীক। 1 লাখ লোকক প্ৰদান কৰিব ৰাজ্য চৰকাৰে ঘৰ। ইতিমধ্যে চৰকাৰী বিনামূলীয়া ঘৰৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হৈছে 1 লাখ হিতাধিকাৰীৰ কিস্তিৰ ধন মুকলি কৰিছে ইতিমধ্যে হিমন্ত চৰকাৰে। লগতে এটা অতিকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে উল্লেখ কৰিছে যে 17 ছেপ্টেম্বৰৰ পৰা পুনৰ 1 লাখ গড় নিৰ্মাণৰ কাৰ্যসূচী হাতত ল'ব ৰাজ্য চৰকাৰে। ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এই মন্তব্য। আজি ৰাজ্যবাসীৰ বাবে জানিবলগীয়া গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই আছিলে। ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি আপোনালোক ৰাজ্যবাসীক জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ বাবে হেল্পফুল হৈ থাকে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি নিতৌ এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। তেতিয়াহ'লে বোলক আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।